তেখেত পৃথ্বীৰাজ দেৱ মেছ। আপুনি এজন পাগল, আপুনি এজন মূৰ্খ মানুহ। বেংকক, থাইলেণ্ড বা কলা বাগানত গৈ যদি নিৰ্বাচন খেলে বা ইলেকশ্যন খেলে তেওঁ জিকিব পাৰে। তেখেত পৃথ্বীৰাজ দেৱ মেছ। আপুনি এজন পাগল, আপুনি এজন মূৰ্খ মানুহ। মই আপোনাক মূৰ্খ বুলি আখ্যা দিছোঁ। আপুনি মূৰ্খ, আপুনি এজন মূৰ্খ। আপোনাৰ কোনো যোগ্যতা নাই। এম পি এটা সন্মানীয় এটা পদবী। এম পি হোৱাটো দূৰৰ কথা, আপুনি এজন মানে নিম্ন লেভেলৰ গাঁৱৰ এটা কমিটিৰ আপুনি সদস্য হোৱাৰ কোনো যোগ্যতা নাই আপোনাৰ। আমাৰ BPF দলৰ মুৰব্বী তথা হাগ্ৰামা মহিলাৰী দেৱ ছাৰে আমাৰ ওদালগুৰিৰ যিটো CWC মিটিং আছিলে, এই মিটিঙত তেখেতৰ নামটো পেনেলিষ্টত তেখেতে আবেদন কৰা বুলি পেনেলিষ্টত টকাৰ কাৰণে আবেদন কৰা বুলি তেখেতে ঘোষণা কৰিছিল। তেখেতৰ নামত BPFৰ যিটো আগন্তুক পাৰ্লিয়ামেণ্টাৰী ইলেকশ্যন, এই ইলেকশ্যনত আমাৰ কেণ্ডিডেটছাৰৰ যিটো লিষ্ট, ইয়াত মানে পেনেলিষ্টত তেখেতৰ নামটো ঘোষণা কৰিছিল হাগ্ৰামা ছাৰে। চব ঠিকেই থাকেই আছিল, কিন্তু আজি এটাৰ পিছত আন এটা আমি তেখেতৰ নিউজত যি বাইট দিয়া বা ষ্টেটমেণ্ট দিয়া আমি দেখিবলৈ পাইছোঁ। তেখেতৰ যি ষ্টেটমেণ্ট, তেখেতে নিজৰে সতীত্ব পেনেলিষ্টত থকা এজন আমাৰ মাননীয় কাম্পা বৰগোহাঞি তেখেতৰ এগেইনষ্টত মানে এটাৰ পিছত আন এটা এলিগেশ্যন আনাটো আমি দেখিবলৈ পাইছোঁ। তেখেতক আমি এক প্ৰকাৰ ৱাৰ্ণিঙে, মই চিৰাং জিলা BPFৰ এজন কৰ্মী হিচাপে তেখেতক মই ৱাৰ্ণিঙে দিছোঁ। আপুনি BPFৰ টিকেট বিচাৰিছে, ঠিকেই আছে, কিন্তু কোনটো ভিত্তিত আপুনি আমাৰ যিটো পেনেলিষ্টত থকা নিজৰে সতীত্ব বুলি ক'ব পাৰে, নিজৰ সতীত্বৰ এগেইনষ্টত তেনেকুৱা এলিগেশ্যন আনাৰ ক্ষমতাটো আপোনাক কোনে দিলে? মই মেছক কৈছোঁ, আপোনাক কোনে দিলে? আপুনি আজিলৈকে BPFৰ প্ৰাথমিক সদস্যই নহয়, আপুনি আমাৰ দলৰ প্ৰাথমিক সদস্যই নহয়। পেনেলিষ্টত উঠিছে বুলিয়ে যে আপুনি ইমান এটা ডাঙৰ লেকচাৰ দিব, পাৰ্টিৰ কোনো ডিচিপ্লিন নমনাকৈ, পাৰ্টিৰ কোনো ডিচিপ্লিন, পাৰ্টিৰ কোনো ছিক্ৰেচি মেইনটেইন নকৰাকৈ আপুনি এটাৰ পিছত আন এটা এলিগেশ্যন আনি আছে, সেইটো অত্যন্ত দুৰ্ভাগ্যজনক। আৰু মই চিৰাং জিলা BPFৰ ফালৰ পৰা মই ক্লিয়াৰভাৱে মই ক'ম যে তেখেতে কেণ্ডিডেটছাৰ বা টিকেট পোৱাটো দূৰৰ কথা। তেখেতক আমি তেখেতে ৰিকুৱেষ্ট কৰিলেও, এপ্লিকেশ্যন দৰখাস্ত দিলেও আমি তেখেতৰ প্ৰাথমিক সদস্য আমি নিদিম, এনেকুৱা আমি সিদ্ধান্ত লৈছোঁ। মই বাৰম্বাৰ তেখেতক শুকাই দিছোঁ। তেখেতৰ যি মনত ভাবা যিবিলাক কথা, বহুত ডাঙৰ কথা, এইবিলাক আমাৰ BPF দলৰ স্থান নাই BPF দলত। আপুনি যদি BPF দলৰ কাম কৰিব আপুনি যদি খুজিছে, আপুনি এটা BPF দলৰ BPF দলৰ এটা মিটিং মাতি দেখুৱাওক। আপুনি মিটিং কৰি দেখুৱাওক। প্ৰাৰ্থিত্ব পোৱাটো দূৰৰ কথা। তেখেতক যদি আমাৰ হাই কামানে যদি প্ৰাৰ্থিত্ব দিয়ে, আমি তেখেতক ভোট দিয়াৰ পৰা আমি আঁতৰাই থাকিম। আমি চবেই আঁতৰি থাকিম তেখেতক ভোট দিয়াৰ পৰা।